আমি দেখিবলৈ পাইছোঁ যে চিৰাং জিলা প্ৰশাসনে যি আজি জিলাৰ যি শ্বহীদ দিৱস তেওঁলোকে বিজনী ছোৱালী হাইস্কুল খেলপথাৰত তেওঁলোকে অনুষ্ঠিত কৰিছে। ইয়াত বহু ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোকে শ্বহীদ প্ৰণামত আমাক গানটো তেওঁলোকে পৰিৱেশন কৰিছে। এইটো আমি ভাল পাইছোঁ। আমি তেওঁলোকে শ্বহীদসকলক যি শ্ৰদ্ধা জনাইছে, শ্বহীদ দিৱস তেওঁলোকে পালন কৰিছে চৰকাৰীভাৱে প্ৰতিখন জিলাতে। তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনবোৰতো যাতে তেওঁলোকে শ্বহীদ দিৱস পালন কৰে, অসমত যি চৰকাৰে নাথাকক কিয় প্ৰতিখন চৰকাৰে যাতে শ্বহীদ দিৱস পালন কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এটা কথা এইটো হয়, আমি দেখিছোঁ বহুত ঠাইৰ আঁচনিৰ প্ৰৱৰ্তন দিয়ে হওক বা কিবা প্ৰৱৰ্তন দিয়ে তেওঁলোকে মহিলাসকলক গান পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে ইয়াত মাতি আনিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা, কাৰণ শ্বহীদ দিৱসটো এনেকুৱা ধৰণৰ কোনো বস্তু নহয়। তেওঁলোকে যদি শ্বহীদ দিৱস পালন কৰিব ওলাইছে, চিৰাং জিলা প্ৰশাসনে আগতীয়াকৈ ব্যৱস্থাপনা কৰিব লাগে। আগতীয়াকৈ যদি তেওঁলোকে ব্যৱস্থাপনা কৰিলে হয়তো তেওঁলোকে আজি গোটৰ মহিলাসকলক আনি তেওঁলোকে গীত পৰিৱেশন কৰিব নালাগিহেঁতেন। যোগেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোতে আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি শ্বহীদ দিৱস পালন কৰি আহিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাই এইবেলি নগাঁও জিলাৰ কলিয়াবৰত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিছে। আৰু সমগ্ৰ অসমতে ছাত্ৰ সন্থাই শ্বহীদ দিৱস পালন কৰি আছে আজিৰ দিনটোত। আৰু এই দিনটোতে আমি এটা কথাই বৰ্তমান অসমৰ শাসনভাৰত থকা বিজেপি চৰকাৰক আমি এটা কথাই ক'ব খোজোঁ, তেওঁলোকে আজি অসম চুক্তি হোৱা 40টা বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে অসম চুক্তিৰ যি মূল দফাসমূহ এতিয়ালৈকে তেওঁলোকে ৰূপায়ণ কৰিব পৰা নাই। ৰূপায়ণ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে। ৰূপায়ণৰ কাৰণে তেওঁলোকে কাম কাজ হাতত দিয়া নাই। কিছুমান কাম কাজ হাতত দিছে, কিছুমান দিয়া নাই। বিশেষকৈ বিদেশী বিতৰণৰ ক্ষেত্ৰত, বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত তেওঁলোকৰ যি কাম কাজ কৰিব লাগিছিল এইখন চৰকাৰে কাম কাজ কৰা নাই। আৰু আমি শ্বহীদ দিৱসৰ দিনটোতে বিজেপি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, তেওঁলোকে যাতে অসম চুক্তিৰ প্ৰতিটো দফা তেওঁলোকে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে কাম কাজ কৰে।